BRO মানে বৰ্ডাৰ ৰডছ অৰ্গেনাইজেশ্যন চেলা টানেল এই এটা আৰু এটা চাওক আন্টিয়ে আমাক এটা অৰুণাচলৰ সন্মান দি আছে দিয়ক দিয়ক ইসকো পেহনা দো ৱাও এইফালেদি পুৰা একদম এইফালেদি পুৰা ঢাকি দিল না এইফালেদি এখন চাওক এইফালেদি পাহাৰ আহি গ'ল এয়া অলপ আগতে কৈছিলোঁ না এইবিলাক দেখা পোৱা নাছিল এতিয়া দেখা পাই গ'ল গুড মৰ্নিং গাইজ এতিয়া বাজিল 10টা মানে আমি আজি খাই লৈ কেনে ৰেডি হ'লোঁ এতিয়া আমি আজি টাৱাঙৰ পৰা কিমান দূৰলৈকে যাওঁ এতিয়ালৈকে আমাৰ কনফাৰ্ম হোৱা নাই বাট যিমান দূৰ পৰা যাই থাকোঁ আৰু এয়া বেগ চেগ চব পেকিং হৈ গ'ল খাৱা লোৱা হৈ গ'ল ব্ৰেকফাষ্ট হৈ গ'ল চব বেগ পেকিং তো এতিয়া আমি ইয়াৰ পৰা ওলামেই আৰু জাষ্ট এয়া আমি অৰুণাচল হোমষ্টেৰ পৰা এতিয়া ওলাই গ'লোঁ এতিয়া ইয়াৰ পৰা আমাৰ ৰাওনা হ'ব অসমৰ দিশে কি হয় নাজানো কিমান টাইম লাগে কেতিয়া যাই পাওঁ আপোনালোকে চাই থাকক আন্টিয়ে আমাক এটা অৰুণাচলৰ সন্মান দি আছে দিয়ক দিয়ক ইসকো পেহনা দো ৱাও থেংক ইউ গো দে মোবাইল দে यह है अरुणाचली एटा ये आंटी ये ट्रेडिशनल है ना ये मतलब अरुणाचल का ट्रेडिशनल है थैंक यू सो मच ये सब अरुणाचल सम्मान दी बहुत ভাল লাগিছে अरे कौन আছে बहुत अच्छा लगा आप लोग का भी इधर आके बहुत अच्छा लगा ये आंटी ने हमको खाना खिलाया इतना अच्छा खाना खिलाया बहुत अच्छा लगा रूम भी बहुत अच्छा है आंटी আমাক সন্মান দিছে সন্মান কি ধুনীয়াকৈ আমাৰ অসমত যেনেকৈ গেলে গামছা দি আমি সন্মান দিওঁ ই নিজেও কৈছে যে অসমত গেলে আপোনালোকে যেনেকৈ গামছা দিয়ে এইটো বোলে অৰুণাচলত তেনেকৈ ট্ৰেডিশ্যনেল মানে তো সন্মান দিছে বহুত ভাল লাগিছে ফাইনেলি মোৰ লগত এখন গামছা আছিল পাহৰি গৈছোঁ আন্টি প্লিজ বাহাৰ আইয়ে না ये मतलब एक गमछा था आपको तो पता ही है तो हमारा एक ही था तो इसलिए सोचा कि आपको एक दे के जाओ और इसके लिए हम पे करते हैं फोटो सो आज अरुणाचलक बाय बाय दी आছোঁ আমি এতিয়া ৰুমৰ পৰা ওলাই কিনে অলপমান টাউনৰ ফালে গৈ আছোঁ এয়া টাৱাং মাৰ্কেটত অলপমান আমি ঘূৰি আছোঁ এতিয়া মানে জাষ্ট গাড়ী পাৰ্কিং কৰি কিনে অলপ বোলে কিবা কিবি চাই মাৰ্কেটটো আৰু এয়া হৈছে টাৱাং মাৰ্কেট তো কি পাওঁ কি নাপাওঁ নাজানো এয়া চবে অলপ কিবা কিবি চাই আছোঁ বস্তুবিলাক দাম দৰ সোধাই নাই দাম দৰ বা কেনেকুৱা ভিতৰত চালে গম পাম সোধা পোছা কৰি চাওঁ অলপ বৰ্তমান মাৰ্কেটত হঠাতে পানী আহি গ'ল মানে আৰু পানীটো অহাৰ পিছত বহুত ঠাণ্ডা লাগে আৰু এয়া চা কাপোৰ এইবিলাক মোৰ নহয় আচলতে চব ধীৰাজত দেই টাৱাঙত আহি কিনে মই এটা ডাইৰেকশ্যন কৰাৰ কাৰণে এনেকৈ টুপি লাগেতো আৰু এটা মই লৈ ল'লোঁ আৰু এটা গিফ্ট লৈ ল'লোঁ বাকী গিফ্ট চা হাতে মোৰ লগত মানে অলপ টকা কম আছিল খালি খাব আৰু ঘূৰিবৰ কাৰণেহে আহিছোঁ মই যোৱাকালি যে আমি গৈছিলোঁ বুদ্ধ টেম্পল সেয়া তো আমি ইয়াৰ পৰা এতিয়া যাব ওলালোঁ চ' আমি অৰুণাচল টাৱাঙক বাই বাই দি দিলোঁ আজি মানে মাছ মজিয়াত ৰখি গ'লোঁ অলপ কিবা খাই লওঁ চলিগিলা যেতিয়া হেণ্ডচাম চলি আছে না আমাৰ গ্ৰুপত এটা হেণ্ডচাম বে চাচোন চা মোৰ বাহিৰে কিয় নক'ম কমে আমাৰ মা ক'বা দিছে বেলেগ কথা অ' মাই গড এইখিনি জেগাখিনি কি কয় জাং বুলিয়ে কয় নেকি এই অলপমান আগত মানে জাং বুলি আছে তাতে ৱাটাৰফলছো আছে আমাৰ পৰা যোৱা হয় নে নহয় নাজানো আমি ইয়াতে খোৱা লোৱা কৰিলোঁ নিৰামিষ খালোঁ আৰু এতিয়া ইয়াৰ পৰা বিদায় ল'ম আৰু এতিয়া খাই লৈ বহি কিনে আমি বঢ়িয়াকৈ পাহাৰৰ কোণে যাব লাগিব আৰু অৰুণাচল বুলি ক'লে মানে এনেকৈ পাহাৰৰ এবাৰ ওপৰত উঠিব লাগিব আৰু তলত উঠিব লাগে আৰু আপোনালোকে চাগে মোৰ ভিডিঅ'ত প্ৰায়বোৰ দেখাই পাইছে তেনেকুৱা ৰাস্তাবিলাক অলপ টাইম আমি গাড়ীবিলাক ৰখালোঁ আৰু ইয়াৰ পাহাৰৰ একদম আমি ওপৰৰ ফালে আহি আছোঁ একদম চাহ সেইবিলাক পূৰা একদম মেঘে পূৰা আগত উঠিছে আৰু চকুৰে যিবিলাক বস্তু দেখা পাওঁ আচলতে সেইবিলাক আমি নৰ্মেলি কেমেৰাত দেখা নাপাওঁ কেমেৰাৰ ভিউত আৰু এয়া বছ ফটোগ্ৰাফাৰ চাহ মানে গাড়ীৰ পৰা নানামে মানে বহুত আলচিয়া মানে মানুহটো ঘুমৰ পৰা উঠি খাই লৈ ব্ৰাছ কৰে ইমান আলচিয়া জীৱনটোত মানে কিয় আৰু গাড়ীৰ পৰা নামি কিনে ফটো এটা উঠোঁ তলৰ পৰাই উঠি আছে আৰু এতিয়া চাওঁ গ্লাছৰ ভিতৰত এই আমি সন্মুখত যিখন ব্ৰিজ দেখা পাই আছোঁ সেইখনত পূৰা মানে কুঁৱলী আছে কিন্তু আমি এখন সেই কুঁৱলী মাজেদি যাম চাবা কুঁৱলী নাথাকিব মানে দেখা নাপায় দূৰৰ পৰাহে দেখা পায় আচলতে ওচৰত অহাৰ পিছত একো দেখা নাপায় চৰি মেঘ মানে ঠাণ্ডাতে কি ওলাই আছে মুখৰ পৰা নিজে নাজানো খাৰ খোৱা যিবা না ওলাই কিবা এই চাহ ৱেডাৰ চাহ এয়া পাই গ'লোঁ আমি অৰুণাচলৰ চেলা টানেল চাওক অ' মাই গড ইয়াতে ফটো উঠিব দিলে ভাল আছিল এয়া অৰুণাচলৰ চেলা টানেল আৰু আমাৰ পিছফালে আহি আছে গুৰ্খা
হিচাপ নাপালোঁ 1 কিলোমিটাৰমান হ'ব লাগে তো আমি পাৰ হৈ গ'লোঁ আৰু ইয়াতে হয়তো ফটো শ্বুট কৰাৰ কাৰণে অপশ্যন আছে বোধহয় কিবা কিবি চ' গাইজ আমি এটা চেলা টানেল এৰি আহিলোঁ আৰু এটা আছে BRO মানে বৰ্ডাৰ ৰডছ অৰ্গেনাইজেশ্যন চেলা টানেল এই এটা আৰু এটা চাওক এইটো বা কিমান দূৰ নাজানো কিন্তু এয়া এই ছেকেণ্ড টানেলটো শেষ হ'ল আৰু চাওক নজাৰা টানেল এৰি আহি পিছত চাওক এয়া চাওক ইয়াতে দেখা পাই আছে এয়া চাওক এয়া আহি আছে কুঁৱলীবিলাক এতিয়া একদম দেখা নাপোৱা হৈ গ'ল চাওক এয়া চাবি ইয়াতে বেছি টাইম নহয় ইয়াতে দেখা পোৱা হৈ আছে আপোনালোকে এয়া অলপ আগতে পূৰা দেখা পাই আছিলোঁ এতিয়া দেখা নাপায় আৰু এয়া চা ৰাস্তাবিলাক হাইট এইটো মানে এই বস্তুটো আপোনালোকক দেখাৰ কাৰণে বহুত প্ৰয়োজন আছে চাওক কিছু দেখা নাপায় আৰু হাইট ছেকেণ্ডত গায়ব মানে ছেকেণ্ডত গায়ব হৰফিল আপুনি কি ক'ব এইখিনিৰ বিষয়ে থাকি যাবি যোৱাই যি হওক মুঠি পৰা কাৰোবাৰ ৰাখিলেই হ'ল থাকি যাব এইফালেদি পূৰা একদম এইফালেদি পূৰা ঢাকি দিল না এইফালেদি এখন চাওক এইফালেদি পাহাৰ আহি গ'ল এয়া অলপ আগতে কৈছিলোঁ না এইবিলাক দেখা পোৱা নাছিল এতিয়া দেখা পাই গ'ল আমাৰ ৰামা ফিল্মৰ কোৰিঅ'গ্ৰাফাৰ আৰু এইটো ফিউচাৰ হ'বলগীয়া হিৰইন হ'ব যিটো জাগাত আমি আছিলোঁ বৰ্তমান সময়ত ইয়াৰ মানে ফটো ভিডিঅ' অ' মাই গড মোৰ ফেচবুক নহ'লে ইনষ্টাগ্ৰাম চেক কৰিব খালি ইয়াৰ পৰাতো মই ফটো আপলোড কৰিমেই ইমান ধুনীয়া অলপ আগতে একদম দেখা পাইছিল যে পূৰা কুঁৱলী চলি আছিল এতিয়া একো নাই কুঁৱলী থুৱলী একো নাই একদম পূৰা চাফা সেয়া পাহাৰবিলাক চাওক একচুৱেলি কিছুমান বস্তু কেনেকুৱা হয় চকু দি এনেকুৱা ভাল দেখা পাই আছোঁ কিন্তু এইবিলাক বস্তু মোবাইলত দেখা নাপায় তো কি কৰিম আৰু আপোনালোকে অৰুণাচল আহক ঘূৰক আৰু অৰুণাচলৰ মানুহখিনি যি মৰমীয়াল না মই মানে মানছোঁ মোৰ বহুত ভাল লাগছে আৰু বাকী আপোনালোকক কৈ যাই থাকিম চ' এই সৰপিলে আহি কেনে আমাৰ বাইদেউ এটাক লগ পালে এতিয়া ৰাখি পিন্ধাব ৰিষ্টা বনাই ল'ল এতিয়া সম্পৰ্ক এটা গঢ়ি ল'ল क्लिप क्लिप ये हमारा धीरू भी पहन रहा है अभी वही पता चला कि आप लोग বাইদেউক লগ পালোঁ আমি ৰাখি পিন্ধিলোঁ এতিয়া ইয়াতে চাহ আৰু কফি খাম এইটো আৰ্মি কেণ্টিন হয় ये कच्ची जैन थी लव मैरिज की है पापा मैं खान हूँ बेसिकली और ये जैन थे हमारा लव मैरिज আচ্ছা और আমি ইয়াতে ৰখিছিলোঁ আচলতে এই পেচাব কৰিবৰ কাৰণে তো লাষ্টত যাই আমি ভিতৰলৈকে গ'লোঁ কফি চফি খাবৰ কাৰণে যাই কাৰণে আমি মুম্বাইৰ মানুহ দুজন মানুহক লগ পালোঁ দুজন মানে তিনিজনক তো আমাক ৰাখি পিন্ধাই দিলে ধুনীয়াকৈ একদম ৰাখি পিন্ধাই চকলেট দিলে তাৰপিছত সিহঁতে ৰাখি পিন্ধাই গুচি গ'ল এজন মুম্বাইৰ অলৰেডি আৰ্টিষ্টো হয় মানে তো এতিয়া আমি ইয়াতে চাহ মানে চাহটো নহয় কফি খালোঁ আৰু মছলা ধোচা খালোঁ এতিয়া ইয়াৰ পৰা একদম চেৰগাঁৱলৈকে আৰু চাগে ভিডিঅ' এতিয়া কৰিব নোৱাৰিম কাৰণ ৱেডাৰটো চেঞ্জ হ'ব এতিয়া আন্ধাৰ হ'বই অলৰেডি তো যাবই লাগিবই আৰু তো ব'লক চেৰগাঁৱলৈকে যাওঁ আচ্ছা অসমীয়া গানৰ ভাই ইয়াতে ইউটিউব চলি আছে এফালে গাড়ী পাহাৰৰ চাইডে চাইডে অমিত দাই চলাই আছে গাড়ী ৰিলিফে নটিফিকেশ্যন চাই আছে সৰি নেভিগেশ্যন पूरा आराम से फाइव खत्म नहीं होना चाहिए जिंदगी में चिकन क्या हुआ है काम मुरत लागली ड्राइवर भी शो होता डिक्की सिक्की করে দিকে ওই নাসিবিয়া এয়া চা অসমৰ গাড়ী এয়া মানে অসমৰ গাড়ী আহিছে ইয়াতে বহুত মানুহ আছে যাৰ কাৰণে আমাৰ আজি থাকিবলৈ জাগা নাই আমি এতিয়া ক'ত থাকিম আমি নাজানো আমি আহি পালোঁ এতিয়া কেইটা বাজিলে ৰাতুল 10:11 মানে 10:10 হৈছিল আৰু তো আমি বৰ্তমান আহি পালোঁ নাচি বাগি সিদিনাখন মাত্ৰ আমি ইয়াতে খাই গ'লোঁ সিদিনাখন নহয় পৰহি বোধে না আৰু আহি আমি ইয়াতে পায়ে গ'লোঁ আজি ৰিটাৰ্ণ মানে ইয়াতে খাম এতিয়া খাই লৈ কিনে আমি এতিয়া কেম্প কৰি কিনে থাকিম আজি ৱাও চাইৰটিকে খালি ৱাও লাগতাছে গ ফটো মাৰবা সময় নাই এতিয়া চাহ হাতত কম্বল লৈ কিনে আমি যাই আছোঁ এয়া ৰিলিফে হাগা লাগছে এয়া দলৰ হাগা লাগছে ৰিলিফে এখন পানী উঠাই দি আহিব যা 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 আমি বৰ্তমান আছোঁ চেৰগাঁৱত সিদিনাখন য'ত আছিলোঁ তাতে ইয়াতে খাওয়া লোৱা কৰিলোঁ আৰু আমি এতিয়া কেম্প কৰি কেনে থাকিম মানে তো আমি এতিয়া য'ত কেম্প কৰি থাকিম তালৈকে যাই আছোঁ আমি আহি পালোঁ কেম্প চাইটত এয়া গাড়ী ৰখাইছে আৰু এয়া এটা কেম্প আছে আৰু আমাৰ লগত আছে 3টামান এতিয়া আমি কেনেকৈ থাকিম ক'ত থাকিম প্লেনিং কৰি আছোঁ আৰু সেইফালেদি আছে নদীৰ পাৰ সেইফালেদি গাড়ীৰ লাইট ঘৰ অমুক তমুক উফ মজা আছে না অমিত দা এই যে লাইটৰ কানেকশ্যন দেখা পাইছা আপোনালোকে দেখা পাইছা না সেইটো হৈছে টেণ্ট এটা আৰু এইখন হৈছে গাড়ী
আৰু এইফালে এখন গাড়ী এয়া ঢোল মানে বিহু গান বাজি আছে আজি এনেকৈ থাকিম আৰু সেইফালে এটা ঘৰত কেম্প বনাইছোঁ য'ত দেখাই নাপায় আচলতে তো চাওক না